নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে আসাম ছেক্ৰেটাৰিয়েট এক্সাম 2021 173 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ভেকেঞ্চি। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰ কি যিসকলে আসাম ছেক্ৰেটাৰিয়েট কাৰণে 173টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যেতিয়া ভেকেঞ্চি ওলাইছিল, সেই ভেকেঞ্চিকেইটাৰ কাৰণে যিসকলে এপ্লাই কৰিছিল আৰু প্ৰথম এক্সামিনেশ্যনটো ৰিটেন টেষ্টটো দিছিল, তো তেওঁলোকৰ কাৰণে ভাল খবৰ কি তেওঁলোকৰ আকৌ এটা ছেকেণ্ড এক্সামটো আহি গ'ল। তো বন্ধুসকল, আপোনালোকে কেনেকুৱাকৈ এক্সামত যাব লাগিব আৰু কি কি আপোনালোকৰ ডকুমেণ্টছ লগত লৈ যাব লাগিব আৰু ক'ত আপোনালোকে এক্সামটো দিব লাগিব আৰু কেতিয়া আপোনালোকে এক্সামটো দিব লাগিব আৰু আপোনালোকে কেতিয়া আগৰ এক্সামটো দিছিল। তো বন্ধুসকল, আপোনালোকৰ সন্মুখত মই ডিটেইলছকৈ কৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট কি, আপুনি যদি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখিব, কিয়নো এনেকুৱা নতুন আপডেট ৰেগুলাৰলি পাই থাকিবলৈ। তো বন্ধুসকল, চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আসাম ছেক্ৰেটাৰিয়েট এক্সাম 2021 আপোনালোকৰ 2021 চনত আসাম ছেক্ৰেটাৰিয়েটৰ কাৰণে 173টা ভেকেঞ্চি ওলাইছিল। জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট গভ অফ আসাম হেজ ডিক্লেয়াৰ্ড দ্য 2 পেজ অফ এক্সামিনেশ্যন শিডিউল ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 173 জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ভেকেঞ্চি ইন আসাম ছেক্ৰেটাৰিয়েট। কেণ্ডিডেটছ shortlisted in the written test held on 21st February 2021 must now appear in the second page of Assam Secretariat Recruitment। তো বন্ধুসকল, আপোনালোকে এটা 1 ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ এটা মেৰিট লিষ্ট ওলাইছিল। সেইটো লিষ্টত আপোনালোকে যিসকলে এক্সামটো দিছিল, তো তেওঁলোকে আৰু ছেকেণ্ড এক্সামটো দিয়াৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব লাগে। দ্য 2 পেজ অফ এক্সাম উইল বি কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এণ্ড প্ৰাইচিছ ৰাইটিং টেষ্ট টু বি কণ্ডাক্টেড কণ্ট্ৰেলি এট গুৱাহাটী। দ্য প্ৰাইচেছ ৰিটেন টেষ্ট এণ্ড কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট উইল বি হেল্ড অন 23/10/2021। তো বন্ধুসকল, আপোনালোকৰ এতিয়া এটা এক্সাম হ'ব। এক্সামটো আপোনালোকৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব আৰু আপোনালোকৰ প্ৰাইচিছ ৰিটেন টেষ্ট হ'ব। আপোনালোকৰ এইটো এক্সামটো হ'ব আপোনালোকৰ কেতিয়া আপোনালোকে চাই থাকক, আপোনালোকৰ 23 অক্টোবৰত এইটো এক্সাম টেষ্টটো হ'ব। আপোনালোকৰ আসাম ছেক্ৰেটাৰিয়েট এক্সাম ডিটেইলছখিনি আপোনালোকে জানি ৰাখক। নেম অফ পষ্ট আপোনালোকৰ পোষ্ট আছিল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট আৰু পোষ্টৰ সংখ্যা 173টা আছিল। নেম অফ ডিপাৰ্টমেণ্টৰ নামটো আপোনালোকৰ ছেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট SAD আসাম আপোনালোকৰ এইটো আছিল ডিপাৰ্টমেণ্ট। আৰু টাইপ এক্সাম আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হৈছিল আৰু ডেট অফ ৰিটেন এক্সাম আপোনালোকৰ ৰিটেন এক্সামটো হৈছিল 21 ফেব্ৰুৱাৰী 2021 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকৰ ৰিটেন টেষ্টটো হৈছিল আৰু আপোনালোকৰ ৰিটেন এক্সামৰ ৰিজাল্টটো দিছিল 31 জুলাই 2021। আপোনালোকৰ 2021 চনৰ 31 জুলাই 31 জুলাই তাৰিখে আপোনালোকৰ ৰিজাল্টটো দিছিল আপোনালোকৰ। আৰু এতিয়া টাইপ অফ এক্সাম কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এণ্ড প্ৰাইচিছ ৰিটেন টেষ্ট আপোনালোকৰ এতিয়া কম্পিউটাৰ বেছ এটা টেষ্ট হ'ব। সেই টেষ্টত আপোনালোকৰ টেষ্ট ডেটটো হ'ব আপোনালোকৰ 23 অক্টোবৰ 2021। 23 অক্টোবৰত আপোনালোকৰ এইটো এক্সামটো হ'ব কম্পিউটাৰ বেচিছ আৰু আপোনালোকৰ এক্সামটো হ'ব গুৱাহাটীৰ আসাম ছেক্ৰেটাৰিয়েট এক্সাম শিডিউল। আপোনালোকে এইটো মনত ৰাখিব। নেম অফ ইভেণ্ট টাইমিং আপোনালোকৰ ইয়াত ডেট অফ এক্সাম 23 অক্টোবৰ 2021 আৰু টাইপ অফ এক্সাম কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট প্ৰাইচিছ ৰিটেন টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ভেনু অফ এক্সাম গুৱাহাটী। আপোনালোকৰ ৰিপৰ্টিং টাইম বিফৰ 8:30 AM। তো বন্ধুসকল, আপোনালোকৰ আগতে যি ক'ত আছিল আৰু তাতে আপোনালোকৰ এক্সামখিনি হ'ব গুৱাহাটীতে হ'ব আপোনালোকৰ এক্সামটো। ডকুমেণ্ট টু ব্ৰিং অফ আসাম ছেক্ৰেটাৰিয়েট এক্সাম আপোনালোকৰ কি কি ডকুমেণ্টছ লগত লৈ যাব লাগিব আপোনালোকে শেষলৈকে চাই থাকক। আপোনালোকক মই ডিটেইলছকৈ কৈ আছোঁ। দ্য কেণ্ডিডেট মাষ্ট ব্ৰিং দ্য ফলোয়িং documents while reporting for the prices written test and computer practical test on 23/10/2021. The verification of original documents etc would be taken up in the এক্সামিনেশ্যন ভেনু ইটছেল্ফ। আপোনালোকে যিকেইটা ডকুমেণ্টছ ল'ব দিছে আপোনালোকে জেৰক্স কৰিও লৈ যাব আৰু লগতে আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্টছখিনি আপোনালোকে লগত লৈ যাব লাগিব। অৰিজিনেল এডমিট কাৰ্ড অফ দ্য ৰিটেন টেষ্ট হেল্ড অন 21/2021 আপোনালোকে যেতিয়া এইটো এক্সাম দিছিল এক্সামৰ যিটো অৰিজিনেল এডমিট কাৰ্ডখন আছিল সেই এডমিট কাৰ্ডখন আপোনালোকে লগত লৈ যাব আৰু এই ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকৰ বৰ্তমানৰ এটা এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ
অৰিজিনাল কপি অফ এডমিট কাৰ্ড চাৰ্টিফিকেট মাৰ্কশ্বিট অফ HSLC HS এণ্ড গ্ৰেজুৱেশ্যন এক্সামিনেশ্যন আপোনালোকৰ অৰিজিনাল যিখিনি এডমিট কাৰ্ড চাৰ্টিফিকেট মাৰ্কশ্বিট এই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ যিখিনি অৰিজিনাল চাৰ্টিফিকেট আছে সেইখিনি লগত লৈ যাব কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট ডিপ্ল'মা আপোনালোকৰ যদি কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট আছে সেইখিনি লৈ যাব লাগিব অৰিজিনালটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে নিশ্চয় জানে কিবা এটা এপ্লাই কৰিবলৈ দিলে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এটা লাগে সেইটো আপোনালোকে লগত লৈ যাব লাগিব কাষ্ট চাৰ্টিফিকেট যদি আপুনি এই ৰিজাৰ্ভ কেটেগৰীৰ হয় SC ST OBC MOBCৰ হয় তেনেহ'লে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব ডিছেবিলিটি চাৰ্টিফিকেট ইছ্যু বাই কম্পিটেণ্ট অথৰিটি যিসকলে PWD কেণ্ডিডেট আছে তেওঁলোকে এইটো ডিছেবিলিটি চাৰ্টিফিকেটখন লৈ যাব লাগিব আৰু ডিscharge বুক নাম্বাৰ এণ্ড ডেট উইথ প্লেচ অফ ইছ্যু ইন কেছ অফ এক্স ছাৰ্ভিচমেন আপোনালোকে যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে ডিscharge বুক নাম্বাৰ যিটো আছে সেইটো লগত লৈ যাব লাগিব ইনকাম এণ্ড এছেট চাৰ্টিফিকেট যদি আপুনি এই পুৱাৰ ফেমিলিৰ হয় EWS কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকে এটা ইনকাম চাৰ্টিফিকেট লৈ যাব লাগিব ডিক্লেৰেশ্যন অফ ফ্ৰম আণ্ডাৰ ৰুল 5 আণ্ডাৰ 1 of the Assam Public Service applicant of small family norms in direct recruitment rules 2019 and any other documents in original in support of candidates তো আপোনালোকে যিখিনি আপোনালোকৰ অৰিজিনাল ডকুমেণ্টছ আছে আপোনালোকৰ অৰিজিনাল ডকুমেণ্টছখিনি গোটেইখিনি লৈ যাব লগত আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিব তো আজিলৈকে ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।